কৃষ্ণ জয়গুৰু শংকৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু আজি আমি আহিছোঁ যোৰহাট জিলাত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ আৰু তাৰ কাৰণে আজি আহিলোঁ। আমি আহি পাই ইয়াতে এনেকৈ শিবিৰত আছোঁ, শিবিৰ বনাই থৈ দিয়ে সকলো ভকতবিলাক থাকিবৰ কাৰণে আৰু এনেকৈ আমি আছোঁ ইয়াতে। ৰাতি আহি পেলোৱা 6 তাৰিখে ৰাতি আহি পাইছিলোঁ আমি, তেনেকৈ এতিয়া আছোঁ আৰু ৰাতি আহি আৰু ইয়াতে আছোঁ আৰু এতিয়া পতাকা উত্তোলন আছে কাৰণে আমি ঘৰলৈ ওলাই আহিছোঁ আৰু এনেকৈ শিবিৰবিলাক বনাই থয়, চবৰে শাখাবিলাক লিখা থাকে, কোনখন ডিষ্ট্ৰিক্টৰ নামখিনি লিখা থাকে। আমি ওদালগুৰিৰ কাৰণে ওদালগুৰি আছে 77, 74 এনেকৈ দৰং, ওদালগুৰি, ভেৰগাঁও তেনেকৈ লাইন কৰি পাতে আৰু তাতে বেনাৰত লিখা থাকে আৰু তেনেকৈ মানুহবিলাক য'ৰ ডিষ্ট্ৰিক্টৰ পৰা থাকে নামটো চাই তাতে সেইটো ডিষ্ট্ৰিক্টৰ মানুহ তাতে থাকে আৰু আমাৰ এনেকুৱা লোককেইজন আহিছে, এইটো গণেশ এইবিলাক আছে আৰু গোটেইকেইজন আমাৰ ঘৰৰে বাৰু। তেনেকৈ গোটেইকেইজন আহিছোঁ আমি আৰু 6জন গৈছোঁ আৰু এজন দাদা হয় আমাৰ, তেনেকৈ আহিছোঁ। এতিয়া চাই থাকিব ভিডিঅ'টো কেনেকুৱা পালে ক'ব জনাই। আৰু ইয়াতে যোনবিলাক মানুহ শিবিৰত থাকে ভাতটো দিয়ে বাৰু, ভাত খোৱাটো ইমান সম্ভৱ নহয় কাৰণ বহুত লাখ মানুহ, কমেও 50 লাখ মানুহ হ'ব, 50-60 লাখ মানুহ হ'ব। তাৰ কাৰণে সিমান মানুহেতো ভাত নাখায় লাইন পাতি পেলাই। তাৰ কাৰণে যিবিলাক মানুহ শিবিৰত থাকে তেওঁলোকে এনেকৈ শিবিৰৰ ওচৰতে চৌকা খান্দি তেনেকৈ ভাত বনাই খায় আৰু এতিয়া পতাকা উত্তোলন কৰিব পদাধিকাৰ বাবে। তাৰ কাৰণে গোটেইখিনি মানুহ এনেকৈ গোট খাইছে আৰু ইয়াতেতো আধা মানুহে আছে আৰু আধা মানুহটো বৰ্তমানলৈকে আহি পোৱা নাই বা বহুতখিনি ট্ৰেফিক জাম হৈছে, 10-15 কিলোমিটাৰ বেছি হ'ব চাগে। তেনেকৈ ট্ৰেফিক জামত ফাঁচি আছে আৰু ইফালে বহুতখিনি মানুহ আহি পোৱাই নাই বৰ্তমান, কিছুমানটো শিবিৰতে আছে তেনেকৈ আৰু বৰ্তমান 134% মান মানুহে বৰ্তমান ইয়াতে আছে আৰু মানে 360 ভিউতে দেখা দিছোঁ, চাই ল'ব। ভইচ অভাৰ দিব লগা হৈছে কাৰণ ইয়াত বহুত মাইক বুজি আছে, বহুত গান বুজি আছে, তাৰ কাৰণে কপিৰাইট লাগে বুলি এইটো কাৰণে মই ভইচ অভাৰ দি পেলাই ভিডিঅ'খিনি কৰিছোঁ। তাৰ কাৰণে বেয়া নহ'ব আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই পেলাই ক'ব। পতাকা উত্তোলন হৈ গ'ল, পতাকা উত্তোলন কৰা ভিডিঅ'খিনি মই এইটো মোবাইলত কৰা নাছিলোঁ, বেলেগ এটা মোবাইলত কৰিছিলোঁ। সেই মোবাইলত ভিডিঅ'টো ছেভ নহ'ল নেকি, পোৱা নগ'ল আৰু এতিয়া এই তাকখন যে দেখিছে, তাকখনত ভাগৱতখন উঠাইছে, ভাগৱতখন পঢ়ি যাই থাকিব আৰু তাৰ পিছে যিমান জনগোষ্ঠী আছে সেইখিনি যাব আৰু মানুহখিনি। এই লাইনখিনি দেখিছে, এয়া হ'ল ভোজনালয় সোমাবৰ কাৰণে, ভোজ খাবৰ কাৰণে যাই আছে। এইটো লাইনটো কমেও 2 কিলোমিটাৰমান হ'ব ইয়ালৈকে, তাৰ পৰা তালৈকে আছে। গতিকে চাওক, এমুঠি ভাতৰ কাৰণে এই ভোজৰ হালত কিমান কষ্ট কৰি দিনটো ৰখি পেলাই ভোজ খাবলৈ যায় আৰু আপোনালোকে চাওক এইখিনি কিমান মানুহ, কমেও দেখিছে ন, কমেও 200 বিঘামান মাটিত ইয়াতে অনুষ্ঠানখন হৈছে। কিমান মানুহ চাই ল'ব। আপুনি যোনখিনি জেগাতে যায়, য'তে যায়, কিন্তু একে সমানে একে নিচিনাকৈ মানুহ পাব। আৰু নামঘৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে নাম কীৰ্তন হৈয়ে থাকে আৰু এতিয়া যিহেতু মানুহ সেৱা ওলাইছে, সকলোকে ঘোষাৰে আশীৰ্বাদ দিয়ে আৰু ইয়াতে যদি লাখ মানুহ হয়, তাৰ কাৰণে এনেকৈ চাৰিওফালে অনুসন্ধান কক্ষ বনাই থৈ দিয়ে আৰু ইয়াতে মানুহ যদি কোনোবা হেৰাই তেতিয়াহ'লে ইয়াতে নামটো কৈ দিলে এনাউন্স কৰি দি থয় আৰু এইখন মূল মঞ্চখন, তাতে বৰ্তমান এতিয়া মিটিং চলি আছে, যিহেতু প্ৰগ্ৰেম হৈয়ে থাকে চিৰিয়েলি, তাৰ কাৰণে এতিয়া বৰ্তমান তাতে মিটিং হৈ আছে। এতিয়া আমি আহিছোঁ বাণিজ্য মেলাত। চাওক বাণিজ্য মেলাতো কিমান মানুহ, তাতো য'তে যাওঁ, মুঠতে য'তে যাওঁ একে নিচিনাকৈ একে সমানে মানুহ পোৱা যায়। তাৰমানে এতিয়া বৰ্তমান চাওক কিবা কিবি কিনিব পাৰোঁ নেকি বা এনেই চাব আহিলোঁ আৰু কেনেকুৱা হৈছে। বাণিজ্য মেলাত অলপ সময় থাকি আমি ভাত খাবৰ কাৰণে আহিলোঁ। ভাত খাওঁতে কমেও 2 ঘণ্টামান লাইন ধৰিছোঁ, তাৰপিছত আহিলোঁ। এতিয়া একদম অৱস্থা বেয়া হৈছে ৰ'দত লাইন পাতি আৰু ইয়াতে একেলগে 10,000 মানুহ বহিব পাৰে। চাওক অকণমান ভাতৰ কাৰণে খাবৰ কাৰণে কিমান মানুহ কিমান কষ্ট কৰি ইয়াতে থাকে, কিমানখিনি ভাল লাগিব চাওক আপুনি। ভাত খাই উঠি অহাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল কাৰণ বহুতখিনি ভাগৰ লাগিছে, তাৰ কাৰণে অলপ শুই দিলোঁ। এতিয়া ৰাতি হৈছে, এতিয়া প্ৰগ্ৰেম চাব আহিছোঁ। এতিয়া জিকিৰ জাৰি হৈ আছে ৰাতি আৰু ভিডিঅ' কৰা নহ'ল, অকণ প্ৰগ্ৰেম চাই শুব আহিলোঁ আৰু এতিয়া আমি ঘৰত যাব ওলাইছোঁ। মোবাইল চাৰ্জ দিবৰ কাৰণে আহিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই ক'ব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব।